মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ বল আৰু গতি বিষয়ক সূত্ৰসমূহ আলোচনা কৰিব ওলাইছোঁ। বলে বস্তুৰ আকাৰ, আকৃতি, অৱস্থান আৰু গতি বা স্থিতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰে। বল আৰু গতি বিষয়ক বিভিন্ন ধৰণৰ অধ্যয়নৰ পিছত মহান বৈজ্ঞানিক গেলিলিওৱে কিছুমান ধাৰণা আগবঢ়াইছিলে। এই গেলিলিওৰ ধাৰণাবিলাকৰ ওপৰত ভিত্তি কৰি ছাৰ আইজাক নিউটনে গতি বিষয়ক তিনিটা বুনিয়াদী সূত্ৰ আৱিষ্কাৰ কৰিছিলে। এই বুনিয়াদী সূত্ৰ তিনিটাকে নিউটনৰ গতি বিষয়ক সূত্ৰ নামেৰে জনা যায়। তো নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰটো কি? নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ, বাহ্যিক অসমতুল বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু স্থিতিশীল অৱস্থাত, গতিশীল বস্তু সুষম বেগেৰে সৰল ৰৈখিক দিশত গতি কৰি থাকিব বিচাৰে। অৰ্থাৎ আমি যদি বল প্ৰয়োগ নকৰোঁ তেতিয়াহ'লে বস্তু এটা ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰিব, গৈ থকা বস্তু এটা গৈ থাকিব বিচাৰিব। এইটোৱেই হ'ল প্ৰথম সূত্ৰ। গতি বিষয়ক প্ৰথম সূত্ৰটোক জড়তাৰ সূত্ৰ হিচাপেও জনা যায়। বস্তুৰ স্থিতিশীল বা গতিশীল অৱস্থাত থকাৰ যি প্ৰৱণতা, সেই প্ৰৱণতাকে জড়তা বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, ভৰেই হ'ল বস্তুৰ জড়তাৰ জোখ। জড়তাৰ SI একক হ'ল কিলোগ্ৰাম। আমি বল দুই ধৰণৰ পাওঁ, সমতুল বল আৰু অসমতুল বল। কোনো এটা বস্তু যি পৃষ্ঠৰ ওপৰত থাকিব, সেই পৃষ্ঠই বস্তুটোৰ ওপৰত বল প্ৰয়োগ কৰে। সেইকাৰণে আমি বস্তুটো ঠেলি নিওঁতে অসুবিধা হয় বা আমি বল প্ৰয়োগ কৰিবলগীয়া হয়। আমি কেতিয়াবা এনেকুৱা হয়, বস্তু এটা ঠেলি আছোঁ কিন্তু তাক লৰচৰ কৰিব পৰা নাই। তাৰমানে বস্তুটোৰ পৃষ্ঠৰ ওপৰত যি ঘৰ্ষণ বলে ক্ৰিয়া কৰি আছে, সেই ঘৰ্ষণ বলতকৈ আমাৰ বল কমি আছে। আমাৰ বল যদি বঢ়াই গৈ থাকোঁ, আমি ঠেলা বল যদি বঢ়াই গৈ থাকোঁ বা টনা বল বঢ়াই গৈ থাকোঁ, ঘৰ্ষণ বলতকৈ যেতিয়া বেছি হ'ব, তেতিয়া বস্তুটো লৰচৰ কৰিব। অৰ্থাৎ এঠাইৰ পৰা আন ঠাইলৈ আমি তাক লৈ যাব পাৰিম। এই বলটোকে আমি অসমতুল বল বুলি কওঁ। গতিৰ দ্বিতীয় সূত্ৰ, বস্তু এটাৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমানুপাতিক আৰু ইয়াৰ পৰিৱৰ্তন বলৰ দিশতেই হয়। অৰ্থাৎ বস্তু এটাৰ ওপৰত আমি যিমানখিনি বল প্ৰয়োগ কৰিম, সিমানখিনিহে তাৰ পৰিৱৰ্তন বা স্থানৰ পৰিৱৰ্তন হ'ব। আৰু যিটো দিশত আমি বলটো প্ৰয়োগ কৰিম বা যিফালে আমি ঠেলিম, সেইফালেই বস্তুটো আগবাঢ়ি যাব। নতুবা যিটো দিশত আমি বস্তুটোক টনা বল প্ৰয়োগ কৰিম, সেইফালে বস্তুটো আগবাঢ়িব। নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰই এই কথাটোকে প্ৰকাশ কৰিছে। আমি ইয়াৰ পিছত তোমালোকক আগবঢ়াম নিউটনৰ গতিৰ তৃতীয় সূত্ৰ। প্ৰতিটো বস্তুৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। অৰ্থাৎ বস্তু এটাৰ ওপৰত আমি দুটা বল থকা বুলি ধৰি ল'ব পাৰোঁ। এটা হ'ল ক্ৰিয়া, আনটো হ'ল প্ৰতিক্ৰিয়া। যেতিয়া নাৱৰীয়া এজনে নাওখনৰ পৰা পাৰলৈ জাপ মাৰিব, তেতিয়া নাৱৰীয়াজনে নাওখনৰ ওপৰত এটা বল প্ৰয়োগ কৰিব, ক্ৰিয়া এটা প্ৰয়োগ কৰিব, আৰু তাৰ ফলত নাওখন বিপৰীত দিশত গুচি যাব। এইটো হ'ল প্ৰতিক্ৰিয়া। ঠিক একেধৰণে যেতিয়া বন্দুকৰ গুলি ফুটোৱা হয়, তেতিয়া বন্দুকৰ গুলিটো ওলাই যোৱা সময়ত বন্দুকটোক পিছফালে এটা ঠেলা বল এটা মাৰি থৈ গুচি যায়। প্ৰথম বন্দুকৰ গুলি ওলাই যোৱাটো হ'ল ক্ৰিয়া, বন্দুকটোক যে পিছফালে ঠেলিলে সেইটো হ'ল প্ৰতিক্ৰিয়া। বন্দুকৰ গুলিটোৰ ভৰবেগ কম হোৱাৰ বাবে, বন্দুকতকৈ কম হোৱাৰ বাবে বস্তুটোৰ আমি ঠেলাটো কমকৈ অনুভৱ কৰোঁ। এই পাঠটোত থকা আন এটা সূত্ৰ হ'ল ভৰবেগৰ সংৰক্ষণ সূত্ৰ। বাহ্যিক অসমতুল বলে ক্ৰিয়া নকৰা পৰ্যন্ত দুটা বস্তুৰ সংঘাতৰ আগৰ ভৰবেগ সংঘাতৰ পিছৰ মুঠ ভৰবেগৰ সৈতে সমান। ইয়াকে ভৰবেগৰ সংৰক্ষণ সূত্ৰ বোলে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, নিউটনৰ গতি বিষয়ক সূত্ৰৰ গোটেই আলোচনাখিনি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।